গুড মৰ্নিং গাইজ সকলোক নমস্কাৰ স্বাগতম জনাইছোঁ। মই আজি আছোঁ এইয়া তাজমহলখনক চাবৰ কাৰণে আহিলোঁ আৰু মই আজি আপোনালোকক মোৰ কেমেৰা ধৰণৰ যোগেদি আপোনালোকক মই দেখুৱাম। এয়া মই দেখুৱাই লৈছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, আপোনালোকে চাই থাকিব। চ' মই ভিডিঅ'ত দেখুৱাই যাম আৰু তাজমহলৰ বিষয়ে মই আপোনালোকক অকণমান মই যিমানটো পাৰিছোঁ ইমানটো ব্যাখ্যা কৰি যাম। গতিকে তাজমহল পৃথিৱীৰ ভিতৰত অন্যতম এটা সুন্দৰ এটা মছজিদ হয়, সুন্দৰ এটা জেগা হয় আৰু ইয়াত চাবৰ কাৰণে বহু মানুহে ইয়ালৈকে আহে। আৰু আজি আমি 5জন লোক আমি অসমৰ পৰা আহিছোঁ আৰু চাবৰ কাৰণে আহিলোঁ। ইমান এটা জেগা ভাল প্লেচ হয়। গতিকে ইয়াত অহাৰ লগে লগে আপুনি ইয়াৰ পৰা ঘূৰি যাবৰ কাৰণে মন নাযাব। তাজমহল এইটো এটা লিড প্ৰসাদৰ মুকুট, য'ত উত্তৰ আগ্ৰাত মানে উত্তৰ প্ৰদেশত যমুনা নদীৰ সিপাৰত থকা এটা ইছলামিক মন্দিৰ হয়। আৰু আপোনালোকে জানেনে এইটো যিটো তাজমহলটো আমাৰ ইট বালি চেমেনেৰে বনোৱা নহয়, ইয়াতে আঠি দাঁতৰ বগা মাৰ্বলৰে বনোৱা হয়। আৰু আমাৰ ভাৰতবৰ্ষৰ ভিতৰত সবচে অন্যতম এইটো এটা মুকুট হয় আৰু ইছলামিক এটা মন্দিৰৰ নিচিনাই, য'ত 1631 চনত পঞ্চম মোগল সম্ৰাট শ্বাহজাহানে প্ৰিয় তেওঁৰ নিজৰ পত্নী মমতাজৰ কাৰণে বনোৱা হৈছিল। এই বিষয়টো আমি সকলোৱে জানো, মানে মমতাজৰ কাৰণে শ্বাহজাহানে এই তাজমহলখনক বনাব দিছিল। আৰু এয়া মাটিৰ যিটো কিমান আছে, তাজমহলটো ইমান ডাঙৰ জেগা হয়। ইয়াৰ পৰা আমি যদি চাওক ইমান ডাঙৰ জেগা, ইয়াৰ পৰা বহুত দূৰ, ইয়াৰ পৰা বহুত কিলোমিটাৰ আছে। ইয়াত 17 হেক্টৰ মানে 42 একৰ মাটিৰ ভিতৰত, মানে 42 একৰ মাটি আছে ইয়াত। 42 একৰ মাটিৰ ভিতৰত এই তাজমহলখনক নিৰ্মিত কৰা হৈছে। ইমান ধুনীয়া, মানে ইয়াত বগা হাতীৰ বগা মাৰ্বলেৰে মানে অমাদিত ক্ষেত্ৰ প্ৰত্যেক ভাৰতত। আৰু এয়াই আগ্ৰাত অৱস্থিত। আপোনালোকে যদি আগ্ৰা দিল্লীত আহে একবাৰ, আপোনালোকে এয়া তাজমহলটো চাই যাব। ইমান ধুনীয়া, ইমান ওখ, ইমান ভাল লাগে। ইয়াত বিভিন্ন ধৰণৰ মানুহে, বিভিন্ন জেগাৰ মানুহে ইয়াত উপস্থিত আহে আৰু এইটো চাবলৈ আহে। ইয়াত কেতিয়া কোনটো চনৰ পৰা আৰম্ভ হৈছিল বুলি ক'লে 1631 চনৰ পৰা 1653 চনৰ ভিতৰত নিৰ্মাণ কৰিছিল। পুনৰ কৈছোঁ 1631 চনৰ পৰা 1653 চনৰ ভিতৰত মানে এইটো তাজমহলখনক নিৰ্মাণ কৰিছিল। আৰু এতিয়া আসনীয় সংস্থা বুলি ক'লে তাজমহলটো কোনে চোৱাচিতা বুলি ক'লে অকল উত্তৰ প্ৰদেশৰ চৰকাৰে নহয়, ইয়াত সমগ্ৰ ভাৰতৰ মানে ইণ্ডিয়ান গভৰ্ণমেণ্টে তাজমহলটোক চলায়। এয়া মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। এয়া আজিৰ যুগত ইমান পুৰণি, ইয়াত কোনোবাই ভাবি ল'ব পাৰে ইয়াত টাইলছ আছে, টাইলছেৰে বনাইছে। এইটো অকল গোটেইটো মাৰ্বল হয়। আৰু এয়া ভিতৰলৈ উমোৱা এটা গেট আৰু এইটো উমোৱা ৰাস্তাটো গোটেই মাৰ্বলেৰে বনোৱা হয়। আৰু ইয়াত কোনো চিন চাপ নাই, ইমান বছৰ হ'ল বেয়া হৈছে বুলি তাতে কোনো হেৰি নাই। অ'কে, চ' যদি দূৰৰ পৰা আমি এনেকুৱা দেখোঁ, এয়া হৈছে তাজমহল ভিতৰলৈ সোমাই যোৱা গেটটো। 1653 চনত সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিছিল। প্ৰায়টো বনাবৰ কাৰণে কিমান খৰচ হৈছে বুলি ক'লে ইয়াতে 32 মিলিয়ন খৰচ হৈছিল বুলি অনুমান কৰা হৈছে। হয়তো এইটো কনফাৰ্ম নহয়, ইয়াত বহুত বেছি খৰচা তাতকৈ হ'ব পাৰে, কিন্তু আমাৰ জনামতে বা আমি পঢ়ি থকা পোৱাৰ মতে তাজমহলখনক বনাবৰ কাৰণে 32 মিলিয়ন খৰচা হৈছে। এইটো 2020 চনত প্ৰায় 70 মিলিয়ন, প্ৰায় 1 বিলিয়ন মাৰ্কিন ডলাৰ হ'ব। মানে 2020 চনত প্ৰায় 70 বিলিয়ন লগতে প্ৰায় 1 বিলিয়ন মাৰ্কিন ডলাৰ হ'ব। অ'কে, চ' ইমান এটা ভাল। আৰু এয়া ক্লছৰ ডেটটো আপোনালোকক কৈ আছোঁ মই। ফ্ৰাইডেত প্ৰায় বন্ধ হয়, ছানডেত বন্ধ থাকে, কিন্তু আজিকালি ইমান বন্ধৰ হেৰি নাই। টিকেট কাটি পেলাই আপোনালোকে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে। টিকেটটো ল'ব লাগে 50 টকা। চ' ভিতৰলৈ সোমালে 100 টকা। ঠিক তেনেকুৱা ধৰণৰ আমি টিকেটটো কাটি লৈছোঁ। টিকেটটো নাকাটিলে একো নাই, কাৰণ আমাৰ নিজৰ হাতত কেমেৰা আছে, ড্ৰোন আছে। আমি মানে ড্ৰোনৰ যোগেদি আমি
চাই ল'ব পাৰে, কিন্তু মন্দিৰৰ ভিতৰত ড্ৰোনটো সোমাবলৈ অকণমান অসুবিধা। সেইকাৰণে ইয়াত আপোনালোকে জানিলে এটা কথা আচৰিত হ'ব, ইয়াতে বহুতো মোগল স্থাপত্যৰ উত্তম নিৰ্দেশক আৰু ভাৰতৰ চহকী ইতিহাসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, এটা প্ৰতীক হিচাপে মানে গণ্য কৰা হয়। তাজমহলে বছৰি 60 লাখতকৈ অধিক দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। 60 লাখকৈ, এক বছৰত 60 লাখতকৈ ইয়াত উপাৰ্জন আছে। আৰু 2007 চনত ইয়াক বিশ্বৰ নতুন 7টা আশ্চৰ্য পদক্ষেপৰ বিজয়ী হিচাপে ঘোষণা কৰা হয়। এইটো কথা পুনৰ আপোনালোকক কৈছোঁ। এয়া মই আগ্ৰাত আছোঁ, নতুন দিল্লীৰ পুৰণা দিল্লীৰ পৰা ইয়াত মই আপোনালোকক দেখুৱাই আছোঁ ড্ৰোনৰ যোগেদি। এইয়া তাজমহল, আৰু এয়া 2000ৰ পৰা 2007 চনৰ ভিতৰত এই পদক্ষেপটো বিজয়ী হিচাপে ঘোষণা কৰিছিল এয়া তাজমহলটোক। গতিকে আপোনালোকে চাই থাকিব আৰু মই আপোনালোকক দেখুৱাই যাম। এয়া হ'ল তাজমহল, যিটো যমুনা নদীৰ সিপাৰত আছে। তাজমহল ওচৰতেই ৰিভাৰটো আছে, খুব এটা ভাল প্লেচ হয়। ইয়াত আহিলে একবাৰ পুনৰ আপুনি তাজমহলটো ভিজিট কৰি চাব আৰু এই বিষয়টো অকণমান বুজি ল'ব। আৰু মই এটা কথা আপোনালোকক অতি গুৰুত্বপূৰ্ণভাৱে এতিয়া জনাব বিচাৰিছোঁ, এই আমাৰ ভাৰতৰ ভিতৰত থকা তাজমহলখন কিয়ৰ কাৰণে বেছি বিখ্যাত, মানে কিয়ৰ কাৰণে ইমান মানুহে চাবলৈ আহে, বিভিন্ন জেগাৰ মানুহে কিয় চাবলৈ আহে। আপোনালোকে জানে ভাৰতৰ আগ্ৰা চহৰৰ যমুনা নদীৰ দক্ষিণ পাৰত আতিৰ দাঁত বগা মাৰ্বলৰ সমাধিস্থল তাজমহল, বগা মাৰ্বলেৰে বনোৱা তাজমহল, যিটো আতিৰ দাঁত ন। আৰু এইটো হৈছে 1632 চনত মোগল সম্ৰাট শ্বাহজাহানে 1628 চনৰ পৰা 1658 চনলৈ ৰাজত্ব কৰিছিল তেওঁৰ প্ৰিয় পত্নী মমতাজ। এই কাৰণে বিখ্যাত যে এটা বগা মাৰ্বলেৰে বনোৱা জেগা হয়। আৰু এটা কথা আপোনালোকে জানিলে ইয়াৰ আচৰিত হ'ব যে পৃথিৱীৰ ভিতৰত, আমাৰ বিশ্বৰ ভিতৰত যিটো 7টা আশ্চৰ্য স্থান আছে, এই আশ্চৰ্যৰ ভিতৰত 7 নম্বৰ, মানে 4 নম্বৰ লিষ্টত আছে আমাৰ তাজমহল। আগ্ৰাত থকা তাজমহলটোৱে 4 নম্বৰ স্থান লাভ কৰিছে। আপোনালোকক আৰু কৈছোঁ, মমতাজৰ মৃতদেহ যমুনা নদীৰ পাৰত ৰখা হৈছিল। প্ৰতিশ্ৰুতি অনুসাৰে তেওঁৰ তাইৰ কবৰৰ ওপৰত তাজমহল নিৰ্মাণ কৰিছিল। আনকি শ্বাহজাহান যেতিয়া মৃত হৈছিল তেতিয়া মমতাজৰ ওচৰতে তেওঁক কাকত উৱাই দিয়া হৈছিল। শ্বাহজাহান আৰু মমতাজৰ মাজত এনে এটা আচৰিত প্ৰেম, সুন্দৰ কীৰ্তিচিহ্ন গঢ়ি তুলিছিল, যিটো 4 নম্বৰ লিষ্টত আজি পৰি আছে। আৰু কিছুমানে এনেকৈ প্ৰশ্ন কৰিব পাৰে, ইমান ডাঙৰ তাজমহল বনাইছে, ইমান ধুনীয়া, পৃথিৱীৰ ভিতৰত এটা 4 নম্বৰ লিষ্টৰ আছে আমাৰ তাজমহলখন, ভিতৰত বা কি আছে। মই আপোনালোকক ভিতৰৰ বস্তুটো ইমান দেখুৱাব নোৱাৰিলোঁ, কাৰণ আগতেই কৈছোঁ যে আমাৰ ড্ৰোনটো ভিতৰলৈ সোমাই যাব নোৱাৰে। কিন্তু এয়া মই অকণমান এই চিহ্নবিলাক দেখুৱাইছোঁ, আপোনালোকে চাই যাব যে ভিতৰৰ কথা এটা মই কৈ দিছোঁ। ইয়াৰ তাজমহলৰ ভিতৰত মমতাজ মহল আৰু শ্বাহজাহানক সন্মান জনোৱা চেনোতাপবোৰ, প্ৰিয়তাৰ তোৰা, মানে হৰ্দমূল্যৱান শিলৰ জৰ আছে, আৰু মালবৰৰ জালিৰ পৰ্দাৰে অলংকৃত হাতপালৰ কুটা হেতাত আবদ্ধ হৈ আছে। কিন্তু গৰ্জিয়াছ কীৰ্তিচিহ্নবোৰ কেৱল দেখুৱাবলৈহে এইবিলাক। প্ৰকৃত চাৰ্কুবজেটবোৰ তলৰ এটা নিস্তত্ব কুটাত বাগিচাৰ স্তৰত লুকাই আছে। এয়া মই তাজমহলৰ অকণমান ভিতৰ পালৰ গেটৰ সন্মুখতো দেখুৱাই আছোঁ। এটা মিউজিয়াম হয়, আৰু যদি আমি বাহিৰৰ পৰা চাওঁ এনেকুৱা ধৰণৰ দেখে। এই যে বাহিৰত যে কুটা 4ডাল কৰি দিয়া আছে, এইটো সম্পূৰ্ণ তাজমহলখনক নিয়ন্ত্ৰণ কৰি আছে। এই কুটাডাল যদি নাথাকে, কুটাডাল যদি কেনেবাকৈ যদি ভূমিকম্পত পৰি যায়, গোটেই এই তাজমহলটো পৰি যাব বুলি আমাৰ জনামতে জানিব পাৰিছোঁ। গতিকে এই কুটাডালৰ কাৰণে তাজমহল আজিও এনেকুৱা থিয় হ'ব পাৰিছে, নহ'লে ইয়াতকৈ আগতে বনোৱা ডাঙৰ ডাঙৰ বিল্ডিংবিলাক কিমান নষ্ট
হৈ গ'ল, কিন্তু এতিয়ালৈকে তাজমহল একো চিন চাপ অহা নাই। এয়া ৰাস্তাৰ সন্মুখ, আৰু ইয়াত ৰাস্তাৰ ভিতৰতে মাজতে সৰু এটা ছুইমিং পুলৰ নিচিনা এটা ৱাটাৰফল দিয়া আছে, আৰু ইয়াতে আমি সোমাই যাব লাগে। চ' এনে এটা সৌন্দৰ্য তাজমহলটো, গতিকে নিশ্চয় আপোনালোকে আগ্ৰা দিল্লী আহিলে একবাৰ তাজমহলটো ভিজিট কৰি যাব আৰু আপোনালোকে চাব। আৰু লগতে এয়া ওচৰত থকা গছ গছনি, ইয়াত এনেকৈ চৰাই চিৰিকটি বাস কৰে, আৰু খুব সুন্দৰ সুন্দৰ চৰাই বান্দৰ নেউল ইয়াত থাকে। এইবিলাকো এটা চাবলৈ আমি পাওঁ। মই ইয়াৰ কেমেৰাৰ সন্মুখত আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা ধৰণৰ বাথৌ কপৌ এনেকুৱা, আৰু লগতে তাজমহলটো এনেকুৱা পিলবিলাক চাফ কৰা বহু পুৰুষ মহিলা আছে। চ' তাজমহলখিনিক তেওঁবিলাকে নিজৰ জীৱিকা হিচাপে বা নিজৰ চাকৰি হিচাপে তেওঁবিলাকে ফ'ল' আপ কৰে, আৰু তেওঁবিলাকে এনেকৈ তাজমহলটোক সদায় দিনে ৰাতিয়ে অজাই পৰাই কৰি আছে। আৰু এয়া তাজমহল সৌন্দৰ্যৰ কাৰণে ইমান মানুহে মেহনত কৰি ইমান কষ্ট কৰি আছে, আৰু এনেকৈ আমি আগবাঢ়ি যাব লাগে।